हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো আপোনালোকৰ দুআ আশীৰ্বাদত ভাল আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছো আজি এটা ইনি শৰ্ট ব্লগ বনাইছো আশা কৰো আপোনালোকে চাই ভাল পাব আজি মই দুপৰীয়া হাজত কি বনালো একদম সিম্পল লাঞ্চ হেয়া আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু ফাৰ্ষ্টতে মই পাতি লম দালিখিনি মই ধুই পেলে থৈ দিছিলো আৰু এতিয়া কুকাৰটো মই বহুৱাই দিলো কুকাৰটো হৈ গল গৰম তাত তেল অকনমান দি পাঁচফোৰণ অকন দি দিছো আৰু অলপমান নহৰু 4-5 ফুটামান নহৰু ওপৰতে পিয়াজ অকন কাটি দিছো আৰু দালিখিনি দি দিছো এতিয়া এইখিনি ভালদৰে মিক্স কৰি লম হালধি 2 চামুচ আৰু নিমখ সোৱাদ অনুসৰি দি পেলে মিক্স কৰি ললো আৰু এইফালে মই চাউলটো থৈছিলো আৰু এইখিনি মই কুকাৰত এতিয়া পাতি দিম কুকাৰৰ গেছটো কৰি দিলো অন আৰু এইফালে অকমান দালিখিনি মই মজাই লৈছিলো আৰু এতিয়া ওপৰতে পানী দি দিলো ভালকে মিক্স কৰি পিনে ওপৰতে অকমান কেঁচা পিয়াজ দি দিছো আৰু ঢাকনখন মাৰি পিনে অকন উতলিব দিম আৰু এয়া আমাৰ বাৰীৰ একেবাৰে ফ্ৰেছ নৰসিংহ পাত উল্টাকৈ টানি দিলে মানে ধুনীয়াকৈ পাতখিনি ওলাই যায় এইখিনি মই এতিয়া ভালদৰে ধুই ললো আৰু এতিয়া মই নৰসিংহ পাতখিনি কাটি পেলে দালিত দি দিম আৰু 3টা চিটিত দালিখিনি সিজাই লম আৰু এইফালে মই দাংবডি আৰু আলু কাটি থৈছিলো এইফালে মই কেৰাহীখন পাতি তেল কণ দি গৰম কৰি ললো তাৰপিছত তাত দি দিলো পিয়াজ আৰু এইখিনি অকমান ৰঙা হ'বলৈ দিম সোৱাদ অনুসৰি নিমখ মই তেলতে নিমখখিনি দি দিওঁ আৰু এতিয়া মই ভাজিকণ ভালকৈ লৰাই ল'ম হালধি 2 চামুচ ঢাকনখন মাৰি চিমত থৈলো আৰু এইফালে মোৰ দাইলো হৈ গ'ল ৰেডি ওপৰতে আৰু অকমান মই কেঁচা নৰসিংহ পাত দি দিছো আৰু এইফালে মই বনাব লৈছিলো এতিয়া টমেটো চাটনি পুৰি পিলে খাই এটা বেলেগ সোৱাদ হয় সেইকাৰণে বোলো পুৰি পিলে বনাও আৰু এনেকুৱা ষ্টেণ্ড এপাত আছিলে মই গেছতে দি এনেকেই পুৰো আৰু এনেকে লুটিয়াই যাওঁ টমেটো চাটনি খাই কোনে ভাল পায় কমেন্টত জনাব ইফালে বিলাহীখিনিও পুৰা হৈ গ'ল তাতে মই কেঁচা জলকীয়াও অকণ পুৰি দিছো আৰু নহৰু এনেকে মানে মোৰ ওচৰত ষ্টিক নাছিল সো এনেকে মই কটাৰীত লগাই পুৰি ললো পুৰা স্মেলটো মানে চাটনিত আহিলে বহুত ভাল লাগে এইফালে মই পানীত তিয়াই পেলাই ওপৰ যিটো খোলা বাকলি সেইটো মই এৰুৱাই ল'ম চাফা কৰি ল'ম আৰু খুন্দনাটোতে এতিয়া মই বিলাহীকেইটা দি পেলাই অকণ খুন্দি ল'ম তাতে এতিয়া মই গোটেইবোৰ একেলগে দি পেলাই গোটেইখিনি ভালদৰে খুন্দি ল'ম খাবলৈ বিৰাটেই টেষ্টি হয় ওপৰতে অকমান কেঁচা মিঠাতেল দি দিলে সোৱাদটো আৰু ধুনীয়া হয়
আৰু সোৱাদ অনুসৰি নিমখ দি মই ভালদৰে মিক্স কৰি ল'লোঁ আৰু এয়া মোৰ টমেটো চাটনি ৰেডি আৰু এইফালে এতিয়া মই প্লেটিং কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব একেবাৰে নাপাহৰিব দেই আৰু এতিয়া মোৰ খাবলৈ কিন্তু বিৰাটেই টেষ্টি হৈ গ'ল ৰেডি যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ অকণমান হ'লেও ভাল লাগিলে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব